Breaking news of this evening. A man was found dead in his apartment. Report says that he was a regular drug user and his supply was cut due to the heavy lockdown imposed in the country due to the pandemic. Similar incidents are expected to be seen in coming days as report says Assam has nearly 3 lakh regular drug users. ক নিউজ দেখিছনে নাই হা মইতো কৈছিলোঁ নল'বি তোৰ নিজৰ লগত তোৰ ফেমিলিক তই ৰাস্তাত লৈ আনিবি হা তোৰ মায়ে কেনেকুৱা ফিল কৰিব তোৰ ভণ্টিয়ে কেনেকুৱা ফিল কৰিব আৰে চব সিহঁতৰ কাৰণে মই কৰি আছোঁ চব সিহঁতৰ কাৰণে মোৰ কোনো গড ফাদাৰ নাই মই নিজে উঠিব লাগিব আৰু এক্সট্ৰা এনাৰ্জি লাগে এক্সট্ৰা 24 ঘণ্টা কাম কৰাৰ কাৰণে এক্সট্ৰা এনাৰ্জি আই নিড ডেট আৰে মই ৰবট নহয় মই মানুহ হয় মানুহ তোৰ নিচিনা পানী দিবি বহুত দিনৰ পৰা লোৱা নাই থাকিব পৰা নাই প্লিজ মই নাজানো মই কিমান দিনলৈকে আৰু থাকিব পাৰিম প্লিজ নাই মই নোৱাৰোঁ নমস্কাৰ মই দেৱ মই কুশলে আছোঁ আৰু সকলোকে এটাই কথা ক'ব খোজোঁ যে দীঘলীয়া পথটি ছুটি কৰিবলৈ গৈ নজনা নুগুণা কৰি জঁপিয়াব নালাগে লক্ষ্য ধ্যান ইচ্ছা আৰু একাগ্ৰতা একত্ৰ হ'লেই অসাধ্য সাধন হয় মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান